नैजिबा नं बागानफारा बियाबनि सिङाव थानाय खुंगा 40 ज' फादं माइनाव फोरबोआव बिटिसि आयेन आफादनि बुंथिगिरि काथिराम बर'आ दिनै बाहागो लाफैयो। बे फोरबोआव बाहागो लानानै बिथाङा ज' फादं ओनसोलनि हा-हुनि जेंनानि सोमोन्दै बिबुंथि लाखिनायजों लोगोसे थाबैनो हा-हु जेंनाखौ सुस्रांनाय जागोन होननानै खौरां बिजोंनि सिगाङाव फोरमायो। लोगोसे बिथाङा बागानफारा बियाबनि सिङाव थानाय मैदेर आरो मानसिनि गेजेरनि जि दाङाबाजि बेखौबो थाबैनो सुस्रांनायनि राहा लानाय जागोन होननानैबो फोरमायो। आरोबाव बिथाङा सुबुनखाता ज' फादं ओनसोलनि रायजो राजाफ्रा तामुलपुर जिल्लानि सोलाय बाक्सा जिल्लायावनो लाखिफिननांगौ होननानै सोमावसारनायनि सोमोन्दै फोरमायनानै बुङोदि रायजो राजाफ्रा लुबैनाय बायदिनो बे ओनसोलखिनिखौ तामुलपुर जिल्लानि सोलाय बाक्सायावनो लाखिफिननाय जादों होननानै फोरमायो। এতিয়া আমাৰ বাগানপাৰা সমষ্টি হিচাপে আমাৰ উত্তৰ অঞ্চলত বিশেষকৈ ইয়াত বুগলামাৰী এনচি এৰিয়া আৰু জপাদং ইয়াত এনচি এৰিয়া আছে আৰু সুবনকাটাতো এনচি এৰিয়া আছে। সুবনকাটা, জপাদং আৰু বুগলামাৰী এই তিনিটা ভিচিডিচি লগ লাগি আমাৰ ইয়াত 11টা এনচি এৰিয়া আছে। 11টা মানে গাঁও আছে আৰু সেই গাঁৱৰ যি এটা প্লটিং সাৰ্ভে এই প্লটিং সাৰ্ভেটো আমি 1 জুলাই 2023 আৰম্ভ কৰিছিলোঁ, কিন্তু বতৰৰ কিছু অসুবিধা এই বতৰৰ কিছু অসুবিধাৰ কাৰণে আমি সাময়িকভাৱে স্থগিত ৰাখিছিলোঁ আৰু শেহতীয়াকৈ আমি এই 26 নৱেম্বৰৰ পৰা ইয়াত যি জৰীপ এই জৰীপৰ কাম প্লটিং সাৰ্ভেৰ কামটো হৈ আছে আৰু ইয়াত বৰ্তমান 10জন সাৰ্ভেয়াৰ ইয়াত মজুদ আছে এই জপাদং অঞ্চলত আৰু তেওঁলোকে পেৰেৰেৰি 5খন গাঁও মানে সাৰ্ভে কৰি আছে আৰু আমি এটা টাৰ্গেট ৰাখিছোঁ যে আমি 15 জানুৱাৰীৰ আগে 2024 মাঘ বিহুৰ আগে ইয়াত যি 11টা গাঁৱৰ যে এটা সাৰ্ভে এই সাৰ্ভেটো আমি কমপ্লিট কৰাৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ আৰু এই হিচাপে নিশ্চয় যিখিনি কাম-কাজ এই কাম-কাজখিনি চলি আছে আৰু বাই মানে 2024 ইয়াত যিখিনি মাটিবাৰীৰ যিখিনি সমস্যা আছিল দীৰ্ঘদিনীয়া সমস্যা এইটো মানে যে মানে ভাৰত স্বাধীন এই ভাৰত স্বাধীন হোৱাৰ পৰাই যে এটা সমস্যাটো 2024 ইয়াৰ মাটিবাৰীৰ যি সমস্যাটো সমাধান হ'ব নিশ্চয় আমি আশা কৰিব পাৰোঁ আৰু আমি ইতিমধ্যে সিদ্ধান্ত কৰিছোঁ। এতিয়া হাতী আৰু মানুহৰ যি এটা সংঘাত এই সংঘাতটো বহু মানে দীৰ্ঘদিনীয়া এটা সংঘাত হয় আৰু শেহতীয়াকৈ যিখিনি দেখিছোঁ মানুহখিনিৰ যি অবৈধ এটা আগ্ৰাসন বনাঞ্চলৰ যিখিনি মানে আগ্ৰাসন এই আগ্ৰাসনৰ কাৰণে যেহেতু ইয়াত বনাঞ্চল নাই, বনাঞ্চল নোহোৱাৰ কাৰণে বহু মানে বনৰীয়া হাতী জনাঞ্চলত ওলাই আহিছে খাদ্য বিচাৰি। তো ইয়াত দেখিছোঁ যে আমি যেতিয়া আমাৰ এই অঞ্চলত আমাৰ ইয়াত বাগানপাৰা সমষ্টিৰ মানে পশ্চিম পাৰত আমাৰ দিৰুং নদী আছে আৰু পূব পাৰত আমাৰ পাগলদিয়া নদী আছে। তো দেখিছোঁ শেহতীয়াকৈ 2021 চনৰ পৰা ইয়াত যি মানে বনৰীয়া হাতীৰ যি এটা সংখ্যা এই সংখ্যাটো বাঢ়ি আছে আৰু শেহতীয়াকৈ আমাৰ ইয়াত মোটামুটি 200ৰ পৰা 250টা ইয়াত হাতী আছে, পোৱালিও আমি দেখিছোঁ। তো এই যিখিনি এটা সমস্যা এই সমস্যাটো সমাধান কৰাৰ কাৰণে বৰ্তমান প্ৰমোদ বড়ো নেতৃত্বাধীন যি চৰকাৰ এই চৰকাৰে ইয়াত বিভিন্ন ঠাইত বিভিন্ন পন্থাৰে ইয়াত পদক্ষেপ গ্ৰহণ কৰিছে। যে যোৱাবাৰ আমাৰ ইয়াতে আমাৰ 25 নং বাগানপাৰা সমষ্টিতে ইয়াত মানে ফেন্সিঙৰ এটা ব্যৱস্থা কৰা হৈছিল আৰু আমি দেখিছোঁ এইখিনি অঞ্চল এতিয়া ইয়াত মানে হাতীৰ পৰা এইখিনি অঞ্চলটো ছেভ হৈ আছে। তো এই বাকীখিনি যিখিনি অংশ এইখিনি অংশটো আমি এটা টেম্পৰাৰী সলিউশ্যন এটা বিচাৰি এইটো আমি কাম হাতত লৈছোঁ আৰু ইতিমধ্যে এই কাম আৰম্ভ হৈছে আৰু আমাৰ বিটিআৰ চৰকাৰৰ যি মানে বন বিভাগ এই বন বিভাগে ইয়াত মানে যিখিনি নিয়োগ হৈ আছে বন বিভাগৰ এই DFৰ পৰা ধৰি ৰেঞ্জাৰ আৰু ইয়াত যিখিনি ফৰেষ্টাৰ আছে যিখিনি কৰ্মী আছে এইখিনিও সদায় মানে হাতী আৰু মানুহৰ যি এটা সংঘাত এই সংঘাতটো কেনেকৈ মুখিমূৰ কৰিব পাৰে, ইয়াৰ পৰা জনাঞ্চলৰ পৰা হাতীখিনি কেনেকৈ মানে বনাঞ্চলত পঠাব পাৰে, ইয়াৰ যি এটা পদক্ষেপ এই পদক্ষেপটো তেওঁলোকে লৈ আছে। এইটো মানে বিটিআৰ চৰকাৰৰ এটা সিদ্ধান্ত হিচাপে আৰু নিশ্চয়
আমি এই কেইটা দিনত আমি অলপ সকাহ পাইছোঁ আৰু যোৱাকালি 27 নৱেম্বৰত ইয়াত বাগানপাৰা সমষ্টি পাগলদিয়া নদী পাৰত ইয়াত কেইটামান হাতীৰ কৰিডৰ আছে ইতিমধ্যে চিনাক্ত কৰা হৈছে এটা গ্ৰীণ গ্লোভ NGO এটা চিনাক্ত কৰা হৈছে আৰু ইয়াত মানে এটা টেম্পৰাৰী পদক্ষেপ হিচাপে চিলি ৰূপৰ এটা ব্যৱস্থা কৰা হৈছে নিশ্চয় ইয়াৰ জৰিয়তে আমি সামূহিকভাৱে হাতী আৰু মানুহৰ যে এটা সংঘাত হাতীৰ যে এটা প্ৰৱেশ এই প্ৰৱেশটো নিশ্চয় আমি বাধা দিব পাৰিম যেতিয়া ভাৰতৰ নিৰ্বাচন আয়োগে যেতিয়া অসমত ডিলিমিটেশ্যনৰ কথাটো মানে ইয়াত যি বিধানসভা এই বিধানসভাবিলাকৰ ডিলিমিটেশ্যনৰ কথাটো যেতিয়া সিদ্ধান্ত হ'ল আৰু হিচাপে যেতিয়া ডিলিমিটেশ্যন হ'ল আমাৰ বাক্সা জিলা অন্তৰ্গত ধমধমা ডেভেলপমেণ্ট ব্লক এই ধমধমা ডেভেলপমেণ্ট ব্লকৰ পাখামাৰা VCDCৰ বাহিৰে চবুনকাটা জপ্পাদং অদলা বাগানপাৰা আংগাৰধোৱা খাগ্ৰাবাৰী ঘৰামাৰা এইখিনি যিখিনি VCDCখিনি তামোলপুৰ সমষ্টিত বিধানসভা সমষ্টিত তাত মানে গ'ল তাত মানে সমষ্টি হিচাপে গ'ল আৰু ইয়াত যি নিৰ্বাচন আয়োগৰ পৰা যিহেতু এইটো হ'ল আৰু লগে লগে ইয়াত জিলা যিখিনি প্ৰশাসন এই প্ৰশাসন ব্যৱস্থাও তামোলপুৰ জিলাৰ লগত মানে কিবা কৰাৰ কাৰণে তাতে মানে প্ৰশাসনৰ যিখিনি কাম কাজ তামোলপুৰ জিলাৰ পৰা হ'ব বুলি এটা অধিসূচনা জাৰি আমি দেখিছিলোঁ আৰু পৰৱৰ্তী সময়ত ইয়াত মানে যিখিনি আমাৰ সেই জপাদংবাসী বা চুবুনকাটাবাসী বা ধমধমা ডেভেলপমেণ্ট ব্লকৰ যিখিনি মানে VCDC বা যিখিনি ৰাইজে তামোলপুৰ সমষ্টিৰ লগত মানে যাবলগীয়া হৈছিলে এইটো তামোলপুৰ সমষ্টিত যোৱাটো তেখেতসকলে বিৰোধিতা কৰা নাছিলে কিন্তু জিলা প্ৰশাসনে তামোলপুৰত যোৱাটো ইয়াত মানে আপত্তি দৰ্শাইছিল আৰু হিচাপে কিছু সময় তেখেতসকলে মানে আন্দোলনো কৰিলে পিছ মুহূৰ্তত আমাৰ যি মানে বিটিআৰ প্ৰশাসন এই বিটিআৰ প্ৰশাসনৰ পৰা ইয়াত এটা সিদ্ধান্ত আছিল মই ডেটটো একজেক্টলি পাহৰিলোঁ যে আমাৰ বাক্সা জিলাৰ মচলপুৰ জিলা সদৰতে ইয়াত কি হৈছিলে যে এটা এক্সিকিউটিভ কাউন্সিলৰ মিটিং হৈছিলে আৰু সেইদিনা এটা সিদ্ধান্ত লৈছিল যে যেহেতু অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত এটা দি থৈছিলে যে 6 শিডিউল এৰিয়াবিলাকৰ যে এটা সিদ্ধান্ত জিলা ইফাল হোৱাৰ যে এটা সিদ্ধান্ত এইটো 6 শিডিউলে মানে সিদ্ধান্ত কৰাৰ কাৰণে যে এটা এম্পাৱাৰ্ড মানে 6 শিডিউলবিলাকত দি থোৱা হৈছিলে অসম চৰকাৰৰ পৰা আৰু এই হিচাপে বিটিআৰ প্ৰশাসনে ইয়াত এটা সিদ্ধান্ত ল'লে যে ইয়াত কোনো মানে সামূহিকভাৱে ইয়াত কোনো মানে জিলা ইফাল নহয় আৰু এই হিচাপে ইয়াত শেহতীয়াভাৱে আমাৰ যি ধমধমা ডেভেলপমেণ্ট ব্লকৰ পৰা যিখিনি অঞ্চল তামোলপুৰ সমষ্টিত গ'ল বিধানসভা সমষ্টিত গ'ল এই বিধানসভা সমষ্টিহে মানে তামোলপুৰত যাব কিন্তু যিখিনি মানে প্ৰশাসনীয় যিখিনি কাম কাজ এই প্ৰশাসনীয় কাম কাজ এই মানে পুলিচ প্ৰশাসনেই হওক বা চিভিল প্ৰশাসনেই হওক যিখিনি কাম কাজ এই কাম কাজখিনি আমাৰ বাক্সা জিলাতে ইয়াত থাকি যাব আৰু ইয়াত নিশ্চয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো তেখেতৰ বহুত মানে অৰিহণা আছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো ইয়াত মানে এটা বলিষ্ঠ পদক্ষেপ মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিটিআৰ প্ৰশাসনকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিনা আমাৰ বিটিআৰ চৰকাৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী তেখেত আহিছিলে আৰু ইয়াত যি এক্টিভ কৰাৰ কাৰণে ইয়াত যি পদক্ষেপটো ইতিমধ্যে গ্ৰহণ কৰা হৈছে নিশ্চয় 2 এদিনতে এইটো হৈ যাব সেইবিলাক কথাটো মানে আমাৰ ওচৰত আহি পোৱা নাই কিন্তু এই যিখিনি ট্ৰেকাৰ কিবা কিবি এইটোতো মানে যি মানে মেনেজ হোৱা এইটোতো দেখিছোঁ নিশ্চয় ইয়াত মানে জিলা প্ৰশাসনৰ পৰা এইটো DFO মানে বন বিভাগৰ যিটো মুৰব্বীৰ পৰা এইটো এটা পদক্ষেপ নিশ্চয় হৈছে ইয়াৰ পৰা बाजाज कम्पानीनि बेसेन नाजासे 5 लिटार पेट्रल गंनै हेलमेट सीट कभार 12 टाइम्स वाशिं कुपन मोननो हागोन लोगोसेनो बाइक बायगिरिफोरनो फ्री एसवेर गिफ्ट हरनाय जागोन आरो एक्सचेन्ज खाबुआबो एभेलेबल जागोन क'क्राझार सहरनि